Hey viewers, good morning and namaskar and welcome back to my YouTube channel. So আজি যে 16 জন আজি যে বাইৰৰ জন্মদিন মানে আজিৰ পৰা তাক বাদ দিয়া দিন মানে আৰু সো বৰ্তমান কোভিড হেকানে মিনি লকডাউন হেকানে ভাবিছো কিবা এটা পাৰ্টি কৰিম মিনি পাৰ্টি মানে ভাবি থৈছো যে কি হয় চাই যাওক বাৰ্থডেটো কৰিম মানে আগত মানে এইবিলাক কোভিড ছবি নাথাকোতে ভালদৰে বাৰ্থডে কৰা হৈছিল সো এইবাৰ কোভিড হেকানে ভাবিছো সৰুকে অলপ কিবা কৰিম সো আপোনালোকে ভিডিঅ'টোৰ লগত জড়িত থাকিব হেকলে সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু আপোনালোকে গমে পাব কি কি কৰো নকৰো সো দেখাই আছো এইফালে চাওক বাৰ্থডে গাৰ্ল বহি আছে গভীৰ চিন্তাত ভাবি আছে আজিবা মোৰ বাৰ্থডে কৰে না নকৰে গভীৰ চিন্তাত চাওক বহি আছে টেনশন পুৰা সো সকলোখিনি আপোনালোকে গম পাব ভিডিঅ'টোৰ সৈতে জড়িত থাকিব ভিডিঅ'টোৰ সৈতে জড়িত থাকিলে সকলোখিনি গম পাব আপোনালোকে সো মই দেখাই আছো আপোনালোকক এতিয়া ভিডিঅ'টো আৰম্ভ কৰা হওক সো গাইস এতিয়া খাম ভাত আজিও সেম ভাত নেমু দালি আৰু নিমখ আলু পিটিকা সো মই ভাতটো খাই লওঁ তাৰপিছত দেখাই আছোঁ আপোনালোকক So guys, ঠগিখন ভাঙি আনি থৈছে এতিয়া খাম প্ৰসাদ সো খাও প্ৰসাদ আৰু দেখাই আছো এইফালে আছে প্ৰসাদ মই টানে খাম So guys, আপোনালোকক মই কৈ আছো কথাটো হ'ল কি ঠগিখন আমাৰ মানে আমাৰ নিয়মত মানে জন্মদিনা মানে ঠগিখনে মেইন ঠগি আগত ভগৱানৰ ওচৰত ঠগিখন দিব লাগিব তাৰপিছত বাৰ্থডে চাৰ্থডে এইবিলাক পাৰ্টি পিছৰ কথা আগত ঠগি মেইন ঠগিখন দিব লাগে তাৰপিছত পাৰ্টি কেক কাটা বাৰ্থডে এইবিলাক পিছৰ কথা ঠগি মানে মেইন ঠগি প্ৰসাদ ভগৱানৰ আগত দিয়া প্ৰসাদ ঠগিখন মানে শৰাইখন সেইখন হৈছে মেইন আপোনালোকক জনাই দিলোঁ কোনোবাই নাজানিব পাৰে সেইকাৰণে ক'লোঁ কথাটো একো নাই আৰু আজি দুপৰীয়াৰ আহাৰ হৈছে ভাত এইটো হৈছে কচু ভাজি বুট দিছে এইটো হৈছে কিবা খাৰ বনাইছে পাতেৰে আৰু এইফালে হৈছে দালি আৰু এইফালে আছে একদম মাছৰ ভিতৰত প্ৰিয় মোৰ মাছ ইলিছ মাছ সো গাইস এতিয়া মই ভাত খাই আছো সো আপোনালোকক আবেলি লগ পাই আছো 3 hours later. So guys, আমি গৈ আছিলোঁ দুইজনে কেকটো আনিবলৈ সো আধাতে ৰাস্তাত মানে বাটত আহি গ'ল জোৰকে বৰষুণ তো আমি দুইজনে ইয়াতে থিয় দি আছোঁ বৰষুণক কমা নাই আমি ছাতিও অনা নাই সো বৰষুণ নকমালৈকে আমাক দুজনকে ইয়াতে থিয় দি থাকিব লাগিব চাওক না এবাৰ গাইজ কি জোৰকে বৰষুণ দি আছে একদম গাইজ এতিয়াহে অকণমান পানী পৰে সেইকাৰণে আমি যাই আছোঁ এতিয়া কেকটো আনাৰ টাইমতে আধা ৰাস্তাত কেনেকৈ পানী পৰে নাজানো সো এতিয়া কমিছে সেইকাৰণে যাই আছোঁ তো ৱেডাৰটো এতিয়া অলপ ধুনীয়া হৈছে কিন্তু এটপ দুটপকৈ পানী পৰিয়ে আছে সো যাওক গাইজ ৱেডাৰটো চাওক ধুনীয়া হৈছে কিন্তু বতৰটো বহুত ক'লা কৰি আছে সো জোৰকৈ বহুত বৰষুণ আহিব আমি সোনকালে কেকটো লৈ কেনে ঘৰত যাব লাগে আহি পালোঁ ফাইনেলি ইমান পানী বৰষুণৰ মাজত এইটো চাওক তাই থিয় দি আছে সো এইটো কেকটো ৰেডি কৰি ৰাখিছে সো ঘৰত যাই কেনে মই কেকটো আনবক্সিং কৰি দেখাম সো এতিয়া লৈ যাম সো গাইজ চাওক বাটতো বৰষুণে আমাৰ পিছ নেৰিল যোৱাৰ টাইমতো বৰষুণ অহাৰ টাইমতো বৰষুণ এতিয়া কেকটো লৈ দৌৰিব নোৱাৰোঁ সো আহিলোঁ আৰু কেনেকৈ বা সো সেইবিলাক বাদ দি এতিয়া আনবক্সিং কৰোঁ কেকটোৰ
কমপ্লিট হৈ গ'ল আপোনালোকক মই দেখালোঁ ভিডিঅ'টো চ' এইবাৰ বাৰ্থডেত একো সজোৱা নাই একো মোমবাতি নাই একো বেলুন নাই কাৰণ বৰ্তমান ক'ভিড বজাৰ যোৱা নহ'ল আৰু বাৰ্থডেটো কৰোঁ নকৰোঁ এনেকৈ কৰি হঠাৎকৈ কৰিয়ে দিলোঁ চ' কাকো মাতাও নাই এনেকৈ ঘৰতে কৰিলোঁ মা বমা আমি মিলিয়ে কেক কাটিলোঁ কেক খালোঁ আৰু অলপ বাৰ্থডে পাৰ্টিৰ অলপ খানা খাম আমি ঘৰতে চ' সেইবিলাক দেখাম আপোনালোকক আৰু একো অনা নহয় চিম্পুল ধৰণৰ এনে এটা নিয়ম কৰিব লাগে সেই কাটি কৰিলোঁ মনটোও ভাল লাগে বাৰ্থডে কৰিছোঁ সেমেকা বাৰ্থডে হ'ল ত' আমাৰ কাৰণে বহুত ভাল লাগিছে বাৰ্থডে পাৰ্টিটো কৰি চ' আপোনালোকক দেখালোঁ মই আপোনালোকে এটা বস্তু দেখাই আছোঁ যে তাই লগ বনাই আছে ভিডিঅ' কৰি আছে হঠাতে কি হ'ল মোবাইলটো আকৌ বিচনাত দলিয়াই দি কিনে বিচনাৰ তলত সোমাইছে কিয় নাজানো চাওঁ ইয়াতে কি কৰিছ তো মোৰ ভিডিঅ' বনাবলৈ মানা কৰিছোঁ মই দেখাই আছে চালা চ' গাইজ ৰ'ব আৰু এটা কথা ক'বলৈ আছে চ' কেকটোতো বহুত ধুনীয়া হৈছে চ' আমাৰ টাউনৰ যিখিনি মানুহ মোৰ ভিডিঅ' চাই চ' মই যাৰ পৰা কেক আনিছোঁ মোৰ ফ্ৰেণ্ড হয় তাৰ পৰা আপোনালোকে কেক আনি খাব পাৰে বহুত ধুনীয়া হয় কেকটো চ' মই ডেছক্ৰিপশ্যনত তাৰ ফেচবুক পেজৰ লিংক দি দিম চ' তাতে গৈ আপোনালোকে তাইক কণ্টেক্ট কৰি যিকোনো অকেশ্যনত কেক অৰ্ডাৰ কৰিব পাৰে চ' এইখিনিয়ে ক'বলৈ আছিল আৰু এইফালে চাওক এইফালে বাৰ্থডে গান এইফালে আছোন এটা ঠিক আছে এটা এতিয়াহে খবৰ হৈছে ৰ'বা এক মিনিট এতিয়াহে এইবিলাক লগালেহে লগাবা দি আৰে লগাবা দি না হাতখন ধৰি ৰাখিলে কেনেকৈ এইখন গালত এইচা এতিয়াহে গাইজ বাৰ্থডে গাল লাগিছে নহয় আৰু হ'ব হৈছে চ' দুইজনৰে ঠিকে আছে তাই বাৰ্থডে এতিয়া কেনেকুৱা লাগিছে ভালে লাগিছে নিম্ন বা কি ক'ম কি আইটেম আজি বাৰ্থডেৰ খানা চ' তাইৰ বাৰ্থডেৰ খানা আজি বহুত কিবা কিবি মই বনাইছোঁ 5টা আইটেম বনাইছোঁ মানে কেক মিলি 5টা আইটেম চ' আপোনালোকক দেখাই আছোঁ মই কি 5টা আইটেম আগত হাত ধুই লওঁ হাতত ক্ৰীম লাগিছে হাতটো ধুই লওঁ কেকটো থৈ দিওঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ 5টা আইটেম মই কি বনাইছোঁ বাৰ্থডে উপলক্ষে তো চাই যাব Few moments later. এইফালে চাওক গাইজ মই বনাই আছোঁ নান ৰুটি বাটাৰ নান হয় এইটো চ' গাইজ অকণমান পুৰি গ'ল কিন্তু ইয়াতে বাটাৰ লগাই কিনে খোৱাৰ পিছত বুজি পোৱা নাযায় যে পুৰিছে অলপমান এতিয়া ইয়াতে বাটাৰ দিব লাগিব তাৰপিছত হৈ গ'ল বাটাৰ নান চ' গাইজ আপোনালোকক কৈছিলোঁ যে 5টা আইটেম এইটো হৈছে বাটাৰ নান চিকেন পায়স লালমোহন আৰু ইফালে আছে পোলাও আৰু কেকটো খাইছোঁ কেকটো মিলি 6টা আইটেম হৈ যায় চ' গাইজ এয়াই আছিল আজি বাৰ্থডেৰ আয়োজন মিনি বাৰ্থডে পাৰ্টি মিনি লকডাউন মিনি বাৰ্থডে পাৰ্টি মিনি খানা চ' গাইজ খাম এতিয়া আগত নান ৰুটিটো টেষ্ট কৰি চাওঁ কেনেকুৱা বনাইছোঁ মই বহুত টেষ্টি হৈছে গৰম গৰম খাবলৈ ভাল লাগে পিছত ঠাণ্ডা হৈ গ'লে ইমান এটা টেষ্ট নালাগে চ' মই এতিয়া খাওঁ চ' গাইজ এইটোৱে আছিল আজি বাৰ্থডে কৰোঁতে এটা ব্লগ চ' আমি ঘৰতে মিনি পাৰ্টি কৰিলোঁ যেনেকুৱা মিনি লকডাউন তেনেকুৱা আমি মিনি পাৰ্টি কৰিলোঁ চ' আপোনালোকে শুনা পাই আছে নে নাই বহুত বৰষুণ দি আছে বহুত জোৰকৈ বৰষুণ দি আছে ত' ভিডিঅ'টোতো কৰিবই লাগিব চ' আপোনালোকক দেখালোঁ আজি গোটেই দিনটো কি কৰিলোঁ নকৰিলোঁ নকৰাখিনিতো দেখুৱাই নাই কৰাখিনি দেখাইছোঁ চ' আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ মই ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি যাম চ' বাই এতিয়া জোৰকৈ একদম পূৰা টোপনি মাৰা কৰোঁ বাই নীলিমাৰে আকাশত উৰি যাব খোজে ইস্ক মিঠাৰ